হাই এভৰিৱান, আজি মই এটা ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম বিলাহীৰ লগত মাছৰ তৰকাৰী। তেনেই সহজ, তেনেহ'লে ব'লক মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে সম্পূৰ্ণ চাই থাকিব। এয়া মই মাছখিনি ভালদৰে ধুই নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ। মই 2জন বা 3জন মানুহে খাব পৰাকৈ বনাইছোঁ। আপোনালোকৰ নিজৰ জোখমতে আপোনালোকে বনাই ল'ব। আৰু এই তৰকাৰীখনত লাগিব বিলাহী, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া আৰু আলুখিনি মই বইল কৰি লোৱা নাই কাৰণে মই এই মিহি মিহি কৰি বা পাতল কৰি কাটি লৈছোঁ। আৰু ইফালে মই কেৰাহীত তেল গৰম হোৱাৰ পাছত আলু পিঁয়াজখিনি এনেদৰে ভাজি ল'ম। এনেকৈ মই অলপ সময় ভাজি লোৱাৰ পাছত তাৰ লগত মই এতিয়া যিখিনি ভাজিলোঁ সেইখিনি উঠাই ল'ব লাগিব, কাৰণ আলুৰ লগত বিলাহীখিনি যদি দি দিওঁ নিসিজিব। সেইকাৰণে মই আলু পিঁয়াজখিনি ভালদৰে ভজাৰ পাছত উঠাই ল'ম। কাঢ়ি থোৱাৰ পাছত মই এইখিনি তেলতে মই বিলাহীখিনি ভাজি ল'ম। এয়া মই বিলাহীখিনি ইয়াতে দি দিলোঁ। আলুৰ লগত বিলাহী ভাজিলে নিসিজে, সেইকাৰণে মই আলুখিনি এক্সট্ৰা কৰি আকৌ বিলাহীখিনি মই এক্সট্ৰা কৰি ভাজি লৈছোঁ। বিলাহীখিনি সিজি যোৱালৈকে ভাজিব লাগিব। এনেদৰে অলপ সময় ভাজাৰ পাছত আৰু এয়া দেখিছে বিলাহীৰ পৰা তেল ওলাইছে, মানে বিলাহী সিজি গৈছে। এতিয়া এইখিনি আৰু অলপ থকাৰ পাছত ইয়াতে মই কাটি থোৱা গোটা নহৰুখিনি মই পিচি লোৱা নাই, মই এনেকৈ গোটাকেই দিছোঁ। আৰু এইফালে জলকীয়া ফালি ফালি দিছোঁ। জ্বলাটো নিজৰ পৰিমাণ মতে দিব। মই জ্বলাটো অলপ বেছি খাওঁ, সেইকাৰণে মই অলপ বেছিকেই দি লৈছোঁ। এনেদৰে ভালকৈ গোটেইখিনি ভাজি লৈ তাতে মই হালধি দিলোঁ জোখমতে, আৰু ইয়াতে মই জোখমতে নিমখ দি দিম। আৰু এয়া নিমখ দিলোঁ। নিমখ হালধি দিয়াৰ পাছত এইখিনি মছলা মই আকৌ ভালদৰে ভাজি ল'ম অলপ সময়। এনেকৈ ভাজি লোৱাৰ পাছত যেতিয়া গোটেইখিনি ভালদৰে ভাজ খাব তেতিয়ালৈকে ভাজিব লাগিব। আৰু এয়া ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই ইয়াতে আলুখিনি দি দিম। আগতে যে মই ভাজি থৈছিলোঁ আলু, বিলাহী, পিঁয়াজ, জলকীয়া, নহৰু সকলোখিনি একেলগে এতিয়া আকৌ মই 5 মিনিটমান সময় ফ্ৰাই কৰি ল'ম। এনেদৰে ওলোটাই তলৰ ফালৰ পৰা দিলে গোটেই মছলাখিনি চব্জিখনত লাগি যাব। আৰু এনেকৈ ফ্ৰাই কৰি লোৱাৰ পাছত মই গৰম পানী এয়া মই এগিলাচৰ জোখত দিছোঁ। মই জোলটো বেছি নকৰোঁ, তৰকাৰীখন মই বেছি পনীয়া নকৰোঁ। আপোনালোকে নিজৰ জোখমতে পানীখিনি দি ল'ব। আৰু মই এতিয়া পানীখিনি এনেকৈ দিয়াৰ পাছত যেতিয়া পানীটো উতল আহিব, মানে তৰকাৰীখনৰ উতল আহিলে এয়া মই মাছখিনি দি দিলোঁ। আৰু মাছখিনি দিয়াৰ পাছত তৰকাৰীখন আৰু অলপ সময় থকাৰ পাছত হৈয়ে যাব। তাৰ বাবে মই ঢাকনিখন লগাই দিলোঁ, যাতে ভালদৰে তৰকাৰীখন সিজি যায়, মাছটো ভালকৈ সিজে। আৰু এয়া তৰকাৰী উতলিছে, মানে তৰকাৰীখন খাব পৰা হৈছে আৰু মই এতিয়া নমাই দিম। আৰু এয়া আজিৰ মোৰ ৰেচিপি বিলাহী মাছৰ লগত। তেনেহ'লে কেনেকুৱা লাগিছে জনাব নাপাহৰিব।